কিছুমান এনেকুৱা কেছল থাকে যিবোৰ কেছ কোৰ্টৰুমৰ ভিতৰত কেৱল সীমাবদ্ধ নাথাকে সাধাৰণ মানুহেও সেই কেছটোৰ বিষয়ে জানিব বা ইচ্ছা প্ৰকাশ কৰে কিয়নো এনেকুৱা ধৰণৰ কেছলবোৰ ইউনিক বা ইম্পৰ্টেণ্ট হয় আজি আমি যিটো কেছলৰ বিষয়ে কথা পাতিব ওলাইছোঁ সেই কেছটো ক'ব গ'লেতো এটা চিম্পল মাৰ্ডাৰ কেছ হয় কিন্তু সেই সময়ৰ এইটো এটা হাই প্ৰফাইল কেছ আছিলে এই কেছটো এনেকুৱা এটা কেছ যিটো কেছত আধাতকৈ বেছি সংখ্যক মানুহে অপৰাধীৰ পক্ষত থিয় দিছিল বহুতেই বিচাৰিছিল যে একিউজৰ জেল নহওক এইটো এটা এনেকুৱা কেছ আছিল যিটো কেছে মিডিয়াত একিউজৰ পক্ষত আছিল মিডিয়াও বিচাৰিছিল যে একিউজে শাস্তি নাপাওক এইটো এটা এনেকুৱা কেছ আছিল যিটো কেছত প্ৰাইম মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ আৰু গভৰ্ণৰেও কেইবাটাও মুহূৰ্তত উত্তৰ দিবলগীয়াত পৰিছিল এইটো এটা এনেকুৱা কেছ আছিল যিটো কেছত একিউজে নৌসেনাৰ ইউনিফৰ্ম পৰিধান কৰি আহিছিল এইটো এটা এনেকুৱা কেছ আছিল যিটো কেছত জুৰি ট্ৰায়েলৰ অন্তিমটো কেছ আছিল আৰু এইটো এটা এনেকুৱা কেছ আছিল যিটো কেছ প্ৰভোকেশ্যন আৰু কুলিং পিৰিয়ডক লৈ বহুত ডিছকাছ কৰা হৈছিল তো এজন এডভকেটক ওৱান অফ দ্য বেষ্ট ছিনিয়ৰ এডভকেট হিচাপে বনালে বেষ্ট ক্ৰিমিনেল লয়াৰ হিচাপে বনালে নন আদাৰ দেন ৰাম জেঠমালানী এই কেছটো আছিলে কেম নানাৱতী ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ 1962 হাই এভৰিৱান আই এম এডভকেট ক্ষীৰোদ নাথ কেছল চিৰিজৰ এইটো আমাৰ দ্বিতীয়টো ভিডিঅ' আৰু আজি আমি কথা পাতিম কেম নানাৱতী ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰৰ কেছটোৰ বিষয়ে সময় আছিল 1959 যেতিয়া কেম নানাৱতী আছিল এজন নেভেল কমাণ্ডাৰ এণ্ড হি ইজ টু মাদাৰ হিজ ফ্ৰেণ্ড প্ৰেম আহুজা এ ভেৰি ভেৰি হাই প্ৰফাইল বিজনেছমেন প্ৰথমে আমি অকণ ব্ৰেকগ্ৰাউণ্ডৰ বিষয়ে চাওঁ আহকচোন বেচিকেলি নানাৱতী আছিল এজন নেভেল কমাণ্ডাৰ তেওঁ ইংলেণ্ডত পঢ়িছিল আৰু ইংলেণ্ডত তেওঁ চেলভিয়া নামৰ এজনী ছোৱালীৰ লগত চিনা পৰিচয় হৈছিল যি নেকি এগৰাকী খ্ৰীষ্টান ছোৱালী আছিল আৰু নানাৱতী আছিল এজন ফাৰ্চী আৰু পাছত দুই বিবাহ পাশত আবদ্ধ হৈছিল বিবাহৰ পাছত নানাৱতী চাকৰিৰ সন্দৰ্ভত বহুত ঠাইত ট্ৰেন্সফাৰ হৈ আছিল কিন্তু ফাইনেলি এই কেছটোৰ সময়ত নানাৱতী পষ্টিং আছিল মুম্বাইত যিহেতু নানাৱতী পষ্টিং নেভেল চিফত আছিল সেয়েহে চাকৰি সূত্ৰে তেওঁ প্ৰায়ে বাহিৰত থাকিব লগা হৈছিল চেলভিয়া ঘৰত অকলে থাকিছিল এবাৰ যেতিয়া নানাৱতী বহুদিনৰ বাবে বাহিৰত যাবলগীয়া হৈছিল সেই সময়ত নানাৱতীৰ ৱাইফৰ ফ্ৰেণ্ড চাৰ্কুলত প্ৰেম আহুজা নামৰ এজন হাই প্ৰফাইল বিজনেছমেন আছিল যাৰ লগত চেলভিয়াৰ বন্ধুত্ব আছিল আৰু বন্ধুত্বৰ শাৰীৰ পৰা তেওঁলোক বহুতো আগবাঢ়ি গৈছিল তেওঁলোকে একেলগে পাৰ্টি কৰিব ধৰিলে বাহিৰত ঘূৰিব ধৰিলে যাব ধৰিলে চব ঠাইতে একেলগে যাব ধৰিলে আৰু তেওঁলোকৰ ৰিলেশ্যনটো বহুত আগবাঢ়ি গ'ল যেতিয়া নানাৱতী চাকৰিৰ পৰা ঘূৰি আহে তেতিয়া নানাৱতীয়ে লক্ষ্য কৰিলে যে চেলভিয়াৰ আচৰণ সলনি হৈছে নানাৱতীয়ে কথা পাতিব বিচাৰিলেও চেলভিয়া আঁতৰি থাকিব ল'লে এনেদৰে থকাৰ পাছত চেলভিয়াই এদিন নিজেই নানাৱতীক প্ৰেম আহুজাৰ লগত তেওঁ থকা এফেয়াৰৰ কথা জনালে নানাৱতীৰ বহুত বেয়া লাগিল যদিও নানাৱতীয়ে চেলভিয়াক সুধিলে যে প্ৰেম আহুজাই তেওঁক বিয়া পাতিব নেকি তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাক লগত ৰাখিবনে তেতিয়া চেলভিয়াই ক'লে যে মই একো গম নাপাওঁ তেওঁ এনেকুৱা কৰিব নে নকৰে নানাৱতীয়ে ক'লে ঠিক আছে সেইদিনা তেওঁলোকৰ ল'ৰা ছোৱালীকেইজনে বাহিৰত ঘূৰিব যোৱাৰ বাবে আৰু মুভি চোৱাৰ বাবে প্লেন বনাই ৰাখিছিল যেতিয়া নানাৱতীয়ে তেতিয়া ক'লে যে ঠিক আছে তোমালোকক মই মুভি দেখুৱাবলৈ লৈ যাওঁ ব'লা তেওঁলোকে মুভি চাবৰ বাবে চিনেমা হলত গ'ল আৰু তেওঁলোকক চিনেমা হলত বহাই থৈ নানাৱতীয়ে ক'লে তোমালোক চিনেমা চোৱা মোৰ কিছু কাম আছে আৰু মই আহি আছোঁ এই বুলি কৈ নানাৱতীয়ে তেওঁ চিপত গ'ল আৰু তেওঁ ছাৰ্ভিচ ৰিভলভাৰটো ল'লে আৰু ৰেজিষ্টাৰত এণ্ট্ৰি কৰিলে 6টা গুলি ল'লে আৰু তাৰপাছত চিধা প্ৰেম আহুজাৰ অফিচলৈ গুচি গ'ল অফিচ গৈ গম পালে যে প্ৰেম আহুজা অফিচত নাই সেয়া নানাৱতীয়ে প্ৰেম আহুজাৰ অফিচৰ পৰা চিধা তেওঁ ঘৰ পালেগৈ সেই সময়ত প্ৰেম আহুজাৰ ঘৰত কাম কৰা চাকৰজন আছিল আৰু তেওঁৰ ভনীয়েক তেওঁ ঘৰত আছিল যদিও নানাৱতীক ঘৰলৈ যোৱাটো অকল চাকৰজনে দেখা পাইছিল ভনীয়েকজনে দেখা পোৱা নাছিল নানাৱতীয়ে চিধাই প্ৰেম আহুজাৰ ৰুমলৈ গুচি গ'ল ইয়াৰ পিছত এই কেছটোত ফেক্ট এনেকুৱা ধৰণৰ আছিল যে তেওঁ চাকৰজনে কোৱা ভাষ্য অনুসৰি নানাৱতীয়ে চিধা ঘৰত সোমালে আৰু প্ৰেম আহুজাৰ ৰুমত গুচি গ'ল আৰু কিছু সময় পাছত 3টা গুলিৰ শব্দ তেওঁ শুনা পালে আৰু শব্দ শুনি চাকৰজন যেতিয়া তেওঁ কিটচেনত আছিলে কিটচেনৰ পৰা ওলাই আহিল তেওঁ দেখিছিল যে নানাৱতী চিৰিৰ পৰা নামি আহিছে
আৰু চাকৰজনক কৈ গ'ল যে মই সাৰেন্ডাৰ কৰিব গৈ আছো নানাৱতীয়ে সিধা পুলিচ ষ্টেচনত গ'ল আৰু সাৰেন্ডাৰ কৰি ক'লে যে মই প্ৰেম আহুজাক 3টা গুলি মাৰিছো নানাৱতীয়ে কোৱা নাছিল যে মই প্ৰেম আহুজাক হত্যা কৰিছো বুলি নানাৱতীয়ে পুলিচ ষ্টেচনত সাৰেন্ডাৰ কৰিব যোৱাৰ আগতে তেওঁৰ সিনিয়ৰ অফিচাৰক জনাই আহিছিল যে তেওঁ প্ৰেম আহুজাক গুলি মাৰিছে তেওঁ সিনিয়ৰ অফিচাৰৰ দুমুজাত পৰিছিল কিয়নো নানাৱতী এজন ভাল অফিচাৰ আছিল আৰু তেওঁ এজন মানুহ হিচাপেও ভাল মানুহ আছিল নানাৱতীয়ে সাৰেন্ডাৰ কৰাৰ পাছত তেওঁক এৰেষ্ট কৰা হ'ল আৰু ইনভেষ্টিগেশ্যন সামৰি কোৰ্টত ট্ৰায়েলৰ কাৰণে পঠোৱা হ'ল কোৰ্টত ট্ৰায়েলৰ সময়ত কাহিনীটো এনেকুৱা ধৰণৰ আছিল এনেকুৱা দৃষ্টিগোচৰ হৈছিল যে সেলভিয়াই নানাৱতীক জনাইছিল যে প্ৰেম আহুজাৰ লগত তেওঁ এফেয়াৰ আছে আৰু এই কথা শুনি নানাৱতী প্ৰভোক হ'ল তেওঁ বহুত বেয়া লাগিল আৰু বহুত খং উঠিল আৰু সেয়ে তেওঁ সেলভিয়া আৰু ল'ৰা ছোৱালীক চিনেমা হলত এৰি থৈ চিপলৈ গ'ল আৰু চিপৰ পৰা তেওঁ ছাৰ্ভিচ ৰিভলভাৰ ল'লে আৰু প্ৰেম আহুজাৰ অফিচ গ'ল আৰু অফিচত তেওঁক লগ নাপাই তেওঁ ঘৰ পালেগৈ আৰু ঘৰত গৈ প্ৰেম আহুজাৰ লগত আৰ্গুমেণ্ট হ'ল আৰু দুয়োৰ মাজত কাজিয়া হৈছিল এইখিনিতে কিছুমান প্ৰশ্ন উদয় হৈছিল যদি প্ৰেম আহুজাৰ লগত কাজিয়াই হৈছিল তেন্তে ৰুমটোৰ থকা বস্তুবিলাক একে ঠাইতে কেনেদৰে আছিল যদি দুইজনৰ মাজত কাজিয়াই হৈছিল মাৰপিটেই হৈছিল তেন্তে প্ৰেম আহুজাই পৰিধান কৰা টাৱেলখন কেনেদৰে একেই আছিল কিয়নো ঘটনাস্থলীত পুলিচ গৈ দেখা পাইছিল যে প্ৰেম আহুজা মাটিত পৰি আছে আৰু চাৰিওফালে তেজৰ চিকুৰা পৰি আছিল তৃতীয়তে প্ৰেম আহুজাক নানাৱতীয়ে সেলভিয়াক বিয়া পাতিবনে নাই বুলি কৰা প্ৰশ্ন আৰু নানাৱতীৰ সন্তানকেইটাৰ দায়িত্ব ল'বনে নাই বুলি সোধা প্ৰশ্নত প্ৰেম আহুজাই উত্তৰ দিছিল যে মই যাৰ লগত শুইছোঁ তেওঁক যদি বিয়া পাতিব হ'লেহেঁতেন কিমান তেনেকুৱা সেলভিয়া থাকিলেহেঁতেন ঠিক নাই এনেকুৱা ধৰণৰ কথা কোৱা হৈছিল নে নাই তাৰো কোনো ঠিক নাছিল চতুৰ্থতে যদি নানাৱতীয়ে মাত্ৰ প্ৰেম আহুজাৰ লগত কথা পাতিব গৈছিল তেন্তে লগত ৰিভলভাৰটো লৈ যোৱাৰ কাৰণ কি আছিল এই সকলোবিলাক প্ৰশ্নৰ উত্তৰত নানাৱতীয়ে কৈছিল যেতিয়া প্ৰেম আহুজাই সেলভিয়াক বিয়া পাতিম বুলি ক'ব তেতিয়া নানাৱতীয়ে নিজকে আত্মহত্যা কৰিবৰ কাৰণেহে ৰিভলভাৰটো হাতত লৈ গৈছিল এই কথা সেলভিয়াই কোৰ্টত কনফেছন কৰিছিল সেলভিয়াই কৈছিল যে নানাৱতীয়ে তেওঁক কৈছিল যে মই নিজকে হত্যা কৰি লওঁ আৰু তোমালোকৰ ৰাস্তাৰ পৰা আঁতৰি যাওঁ তেতিয়া সেলভিয়াই কৈ উঠিছিল যে আপুনি কিয় মৰিব মই দুখ কৰিছোঁ মই দোষী তেতিয়াহ'লে মই মৰাটোহে উচিত এই কেছটো দুটা ইছ্যুৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিল এটা আছিল ছাডেন প্ৰভোকেশ্যনত মাৰ্ডাৰ হৈছিল নে এটা জানি বুজি প্ৰি প্লেন মাৰ্ডাৰ হৈছিল এই হত্যাকাণ্ডটো মাৰ্ডাৰ হিচাপে ধৰা যাব নে কালপেবল homicide হিচাপে ধৰা যাব মাৰ্ডাৰ আৰু কালপেবল homicideৰ বিষয়ে আমি এটা ডিফাৰেন্সটোৰ বিষয়ে এটা পৃথক ভিডিঅ' বনাম য'ত আপুনি এই ডিফাৰেন্সটো বুজি পাব বেচিকেলি যদি মাৰ্ডাৰ হয় পানিছমেণ্ট বেছি হয় আৰু কালপেবল homicideত পানিছমেণ্ট কম হয় চিম্পলি এইটো জানি থ'ব পাৰে এই কেছটোত ছাডেন প্ৰভোকেশ্যন আৰু কুলিং পিৰিয়ডৰ বিষয়ে ভালদৰে আলোচনা কৰা হৈছিল এই কেছটোৰ ট্ৰায়েলৰ সময়ত সেলভিয়াই প্ৰতিটো হিয়াৰিঙতে কোৰ্টত উপস্থিত আছিল মিডিয়াই তেওঁলোকৰ সাপেক্ষে বাতৰি ছপা হৈছিল সেই সময়ত বোম্বে বৰ্তমানৰ মুম্বাই দুটা ভাগত বিভক্ত হৈ পৰিছিল এটা ভাগ আছিল পাৰ্চী কমিউনিটি আৰু আন এটা আছিল সিন্ধি কমিউনিটি পাৰ্চী কমিউনিটিয়ে বিচাৰিছিল নানাৱতীৰ ৰেহাই হওক আৰু সিন্ধি কমিউনিটিয়ে বিচাৰিছিল নানাৱতীক পানিছমেণ্ট হওক বহু মানুহে নানাৱতীক ছাপৰ্টত আছিল কিয়নো মিডিয়াত নানাৱতী আৰু সেলভিয়াৰ কাহিনী ছপা হৈছিল আৰু এটা চিম্পথিছ গ্ৰেইন হৈছিল মানুহে কোৱাকৈ আলোচনা কৰিব আৰম্ভ কৰিছিল যে যিকোনো মানুহে তেওঁ ঘৈণীয়েকৰ কথা এনেদৰে গম পালে এনেকুৱাই কৰিব যিটো নানাৱতীয়ে কৰিলে এই কেছটো জুৰি ট্ৰায়েলত হৈছিল আৰু এই কেছটোৱে আছিলে জুৰি ট্ৰায়েলৰ শেষৰটো কেছ মিডিয়াত ছপা হোৱা নানাৱতী আৰু সেলভিয়াক লৈ হোৱা কাহিনী নানাৱতীৰ ছাপোৰ্টত থিয় হোৱা মানুহৰ সঁহাৰিয়ে জুৰিক বিচলিত কৰিছিল আৰু তাৰ পৰিণাম হিচাপে 9জনীয়া জুৰি বোৰ্ড মেম্বাৰৰ আনজনেই জুৰি মেম্বাৰে কৈছিলে নানাৱতী ইজ নট গিল্টি আৰু এজন জুৰি মেম্বাৰে ক'লে হি ইজ গিল্টি যদিও ছেছন জাজে জুৰি মেম্বাৰৰ ডিচিশ্যনক আগত ৰাখি নানাৱতীক নট গিল্টি হিচাপে ৰায় প্ৰদান কৰিছিল কিন্তু তেওঁ নিজৰ ডিচিশ্যনত ছেছন জাজ সুখী হোৱা নাছিল আৰু হাইকোৰ্টত কেছটো পঠাই দিছিল ৰিট্ৰায়েলৰ কাৰণে হাইকোৰ্টে আৰ্গুমেণ্ট শুনাৰ পাছত ভালদৰে তথ্য চাই কে এম নানাৱতীক গিল্টি পালে আৰু
লাইফ ইমপ্ৰিজনমেণ্টত পানিছমেণ্ট কৰিলে 1961 নানাৱতীয়ে সুপ্ৰিম কোৰ্টত আপিল কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে নানাৱতীক দোষী সাব্যস্ত কৰিলে আৰু হাইকোৰ্টৰ অৰ্ডাৰ বাহাল ৰাখিলে ইন 1963 নানাৱতী পৰিয়ালৰ লোক আৰু তেওঁৰ সমৰ্থকসকলে সেই সময়ৰ মহাৰাষ্ট্ৰৰ গভৰ্ণৰ বিজয়লক্ষ্মী পণ্ডিতক ক্ষমা বিচাৰি অনুৰোধ কৰিলে আৰু সেই মৰ্মে 1963 মহাৰাষ্ট্ৰৰ গভৰ্ণৰে নানাৱতীক ক্ষমা কৰে আৰু কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়ে এই কেছটোত সামাজিক আৰু আইনী ভালদৰে প্ৰভাৱ পেলাইছিল এই কেছটোত জুৰি ছিষ্টেমৰ সমাপ্তি ঘটাইছিল এই কেছটোৰ পিছত ভাৰতীয় আইনী ব্যৱস্থাই জুৰি ছিষ্টেমক বাতিল কৰিলে কাৰণ এই কেছতে জুৰি সদস্যসকলে জনসাধাৰণৰ অনুভূতিৰ ওপৰত বেছিকৈ ভিত্তি কৰিছিল তেওঁলোকে এভিডেন্সৰ ওপৰত তথ্যৰ ওপৰত গুৰুত্ব দিয়া নাছিল দ্বিতীয়তে আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটাইছিল এই ঘটনাই হট ব্লাড মাৰ্ডাৰ আৰু কুল ব্লাডেড মাৰ্ডাৰ যিটো আবেগৰ বশৱৰ্তী হৈ হত্যাকাণ্ড বা পৰিকল্পিত হত্যাকাণ্ডৰ মাজত ভালদৰে এটা যিটো প্ৰভেদ আছিলে সেই প্ৰভেদটোক স্পষ্ট কৰিছিলে এই ঘটনাৰ ওপৰত বহুকেইখন চলচ্চিত্ৰ উপন্যাস আৰু নাটকো ৰচনা হৈছিল ইয়াৰে বিখ্যাত ফিল্ম হৈছে আচানক ইন 1973 ৰাজ খোছলাৰ পৰিচালনাত মুক্তি লাভ কৰিছিল আৰু এখন আছিলে ৰুস্তম ইন 2016 য'ত অক্ষয় কুমাৰে মূল চৰিত্ৰত ৰূপায়ণ কৰিছিল কেম নানাৱতী কেছটো ভাৰতীয় আইনৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ অধ্যায় এই ঘটনাটো কেৱল এক ব্যক্তিগত হত্যাকাণ্ডৰ বাহিৰেও আইনী সামাজিক আৰু ৰাজনৈতিক দিশত গভীৰভাৱে প্ৰভাৱ পেলাইছিল এই কেছটো ভাৰতীয় ইতিহাসৰ আইনী ব্যৱস্থাৰ পৰিৱৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ কেছ হিচাপে জনা যায় এই কেছটো আছিলে আমাৰ কেছ ল সিৰিজৰ দ্বিতীয়টো ভিডিঅ' যদি আপোনালোকৰ সঁহাৰি পাই যোৱা যায় তেতিয়াহ'লে আমি আগবঢ়াই যাম এই সিৰিজটো ধন্যবাদ